open eye. Feel the waves cut. নমস্কাৰ এমআৰ কিচেন এমআৰ ভ্লগছলৈ সকলোকে জনাইছোঁ স্বাগতম। বলকচোন আজি চুজিৰ বিস্কুট বনাওঁ। চুজিৰ বিস্কুট বনাবলৈ এটা বাটিত এটা কণী ভাঙি ল'লোঁ। সৰু কাপেৰে একাপ চেনি দি দিলোঁ। সৰু চামুচেৰে আধা চামুচ নিমখ দি দিলোঁ। এতিয়া এইখিনি তেতিয়ালৈকে মিহলাই থাকিম যেতিয়ালৈকে চেনিখিনি ভালদৰে গলি নাযায়। প্ৰায় 3 মিনিট সময় এনেদৰে মিহলাই থাকিলে চেনিখিনি সুন্দৰকৈ গলি যায়। এতিয়া ইয়াতে 200 গ্ৰাম চুজি দি দিলোঁ। এতিয়া ইয়াতে 2 চামুচ বেচন দি দিলোঁ। বেচনৰ সলনি আপোনালোকে ইয়াতে 2 চামুচ মিল্ক পাউডাৰো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া হাতেৰে আটাইখিনি ভালদৰে মিহলাই ল'ম। এই ডোটো বনোৱাৰ আগমুহূৰ্তত সামগ্ৰীখিনিৰ জোখটো মই কোৱা ধৰণে লৈ ল'ব, নহ'লে পনীয়া হ'ব পাৰে। 200 গ্ৰাম চুজিত এটা কণীহে ল'ব। এতিয়া ঢাকনি লগাই 10 মিনিটৰ বাবে এনেদৰে ৰাখি দিলোঁ। 10 মিনিট হৈ যোৱাৰ পিছত ঢাকনি আঁতৰাই ল'লোঁ আৰু এচামুচ ৰিফাইন তেল লৈ ল'লোঁ। ৰিফাইন তেল দুয়োখন হাততে ঘঁহি ল'ম আৰু মিশ্ৰণখিনি এবাৰ মিহলাই লৈ অলপ অলপকৈ মিশ্ৰণ হাতত ল'ম আৰু গোল গোল আকাৰত বিস্কুট বনাই যাম। মই ঠিক এনেকুৱা ধৰণে বনাইছোঁ। মই অলপ বেছি ডাঙৰকৈয়ে বনালোঁ। খৰধৰো হৈছে আৰু অকলেই সকলোখিনি কৰিছোঁ। আপোনালোকে ইয়াতকৈও সৰু সৰু আকাৰত বনাই ল'ব। তেতিয়া ভাজি থাকোঁতে ভিতৰখন অতি সহজে আৰু সোনকালে সিজি যাব। এতিয়া এইখিনি গৰম তেলত ভাজি ল'ম। আৰু এটা মন কৰিবলগীয়া কথা হ'ল বিস্কুটকেইটা যেতিয়া ভাজিব গেছৰ ফ্লেম আৰম্ভণিৰ পৰা শেষলৈকে ল' ৰাখিব। ল' ফ্লেমত তেল গৰম হ'বলৈ দিব আৰু তেলখিনি অলপ গৰম হোৱাৰ লগে লগে বিস্কুটকেইটা দি দিব আৰু লগে লগে সাৱধানে লৰাই থাকিব। ভিডিঅ'টোত দেখুওৱা ধৰণে লৰাই থাকিব। এই বিস্কুটকেইটা ভাজি থাকোঁতে তলৰ ফালটো ৰঙচুৱা হোৱালৈ ৰৈ থাকিব নালাগে। ঢিলা ঢিলা ভাৱটো আঁতৰ হ'লে লগে লগে লুটিয়াই দিব লাগে। কাৰণ ভিতৰখন সিজিবলৈ অলপ সময় লাগে। সেয়েহে এটা ফাল যদি আমি তেলত ডুবাই ৰাখোঁ আনটো ফাল ওপৰত থাকিব, তেতিয়া ভিতৰখন ভালদৰে নিসিজিব। সেয়েহে লুটিয়াই লুটিয়াই ভাজি থাকিলেই হ'ল। আৰু যেতিয়া দুয়োটা ফাল ৰঙচুৱা হ'ব তেতিয়া এই বিস্কুট ভজা হৈ যাব। এইখিনিতে মই আপোনালোকক পুনৰ এটা কথা কৈ থওঁ, বিস্কুটৰ শ্বেপ যেতিয়া বনাব তেতিয়া মোতকৈ অলপ সৰু সৰুকৈ বনাব। তেতিয়াহ'লে ভাজোতে সময়ো বাচিব আৰু ভিতৰখন সোনকালে সিজিব। ভিডিঅ'টোত মই যেনেদৰে লুটিয়াই বাগৰাই ভাজি আছোঁ ঠিক তেনেকুৱা ধৰণে ভাজিলে ভিতৰখনো খুব সুন্দৰকৈ সিজিব। মাথো গেছৰ ফ্লেম ল' ৰাখিব। এয়া চাওক বিস্কুটৰ দুয়োটা ফাল ইমান ধুনীয়া ৰঙচুৱা হৈছে। এই বিস্কুটকেইটা দেখিবলৈ যিমান ধুনীয়া দেখিছে খাবলৈও কিন্তু ঠিক সিমানেই সোৱাদ লগা হয়। এখন প্লেটত টিচু পেপাৰ ল'লোঁ আৰু বিস্কুটকেইটা উঠাই ল'লোঁ। আৰু এটা কথা দেই, এই বিস্কুটকেইটা গৰমে গৰমে খোৱাতকৈ ঠাণ্ডা হোৱাৰ পিছত খালে বেছি সোৱাদ লগা হয়। ভাজিবলৈ বাকী থকা বিস্কুটকেইটাও একে পদ্ধতিতে ভাজি ল'ম।
এনেকুৱা ধৰণে চুজিৰ বিস্কুট বনাই 10 দিনলৈকে ৰাখিব পাৰিব আৰু খাই থাকিব পাৰিব। গৰম চাহ বা গৰম গাখীৰৰ লগত এই বিস্কুটবিধ খাবলৈ খুব সোৱাদ লগা হয়। যদি আজিৰ এই বিস্কুটৰ ৰেচিপিটো আপোনালোকৰ পছন্দ হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। সকলোৱে সতৰ্ক থাকক, শান্তিৰে থাকক। ধন্যবাদ।